বিচ্ছেদ এজাক ধুমুহা কথা আৰু পাঠ সঞ্জীৱ কুমাৰ বৰ্মা পৰিচালনা উৎপল মেধি। বিচ্ছেদৰ ধুমুহাজাকে হঠাতে আহি উঘালি লৈ গ'ল মোৰ প্ৰেমৰ কৃষ্ণচূড়াজোপা। হঠাতে এনেদৰে বিচ্ছেদৰ ধুমুহাজাক কিয় আহে? তোমাৰ হাঁহিতে ফুলি উঠিছিল সোণাৰুৰ হালধীয়া মৰম, বিয়পি পৰিছিল খৰিকাজাইৰ সুগন্ধত মতলীয়া হৈছিল। ক্ৰমশ তোমাৰ এই ভাৱনাত বিভোৰ হ'ব ধৰিছোঁ। এনেদৰে চকু পানী শেষ হৈ যাব ধৰিছে আৰু নোৱাৰো কান্দিব। ফুলবোৰ মৰহি যোৱাৰ পৰা, তুমিহীনতাত ভুগিবৰ পৰা, টোপনিবিহীন হৈ ৰাতি ৰাতি তৰা গণি গণি পাৰ কৰিছোঁ সময়। এয়া কি হ'ল? তুমি দিয়া আশাবোৰ ভাঙি গ'ল, ধুমুহাই বগা শালিকীৰ বাতিৰ দৰে। অতীতে বাৰে বাৰে উৰুঙা কৰে মোৰ বুকুখন, কেতিয়াবা অধীৰ হৈ পৰোঁ, বিয়াৰৰ গিলাচত তোমাৰ ছবিকে দেখোঁ। আৰু চিগাৰেটৰ ধোঁৱা হ'ল তুমি বাৰে বাৰে গুচি যোৱা মোৰ উশাহত। বিচ্ছেদে সঁচাকৈ অকলশৰীয়া কৰে, মনে বাৰে বাৰে ঘূৰি অহাৰ অপেক্ষা কৰে। তুমিতো নাহাই ঘূৰি, তথাপি আশা কৰোঁ আহিবা বুলি, তথাপি আশা কৰোঁ আহিবা বুলি।